বিদ্যাদেৱী উত্তম পাঠকগুলো আমার কাছে অনুমোদন আমি দুটো বড় খবর সম্মানীয় পৌরপতি মহোদয়া কান্না করা চেষ্টা করবেন ইয়াতে যদি আমি সাংস্কৃতিক কর্ম হিসাবে আমন্ত্রণ জানাইছিলো এইটো অঞ্চলৰ গীতিকাৰ সুৰকাৰ নাট্যকাৰ আমি আমাৰ এই গায়কলৈ আমন্ত্ৰণ জনাইছোঁ চৰকাৰী যিদৰে আমাৰ যিবিলাক কিছুমান মানে পুৰণি যেনেকৈ জয়মতীৰ ওপৰত হওক বা শিল্পৰ ফুকনৰ ওপৰত হওক তেনেকুৱা ধৰণৰ